Hello everyone, Assalamu alaikum, welcome back to my channel. तो आज हल Sunday कारण मैं बेसी excited. आज मैं बिंदास हुआ पारी बहुत टाइम लगे कारण आज कॉलेज जा बोली क्या न हो बिंदास लाइफ. किंतु आगामी मोर एग्जाम আছে. तो শান্তি মতে মই আজি দিনটো এনজয় কৰিব নোৱাৰিম. পঢ়িব লাগিব মোৰ. अब দেখা যাব যি হ'ব দেখা যাব. কিন্তু বৰ্তমান মই ভাত চাত খাই আহি গলো. এতিয়া মই এটা বানানা খাম. দেন কোরআন শরীফ পঢ়িম তাৰ পিছত মই আপোনালোকৰ লগত কথা পাতি আছো কোরআন শরীফ পঢ়িবলৈ মই বহি গলো লগতে মোৰ মূৰত বহুত টেনচন চলি আছিল আজি সানডে যদিও বহুত কাম আছে আজি কৰিবলগীয়া পঢ়িলে গাইস কোরআন শরীফ আজিতো মই ঘৰতে থাকিম সেইকাৰণে ভাবিছো যে টাইমে পঢ়িম যিমান পঢ়িব আছে কোরআন শরীফ জোহৰৰ ভাগৰটো জোহৰৰ ভাগত আসৰৰ ভাগৰটো আসৰৰ ভাগত মাগৰিবৰ ভাগৰটো মাগৰিবৰ ভাগত এনেকৈ পঢ়িম বুলি ভাবিছো एक्चुअली मगरिबर भागत पढ़ा নহয় कारण मगरिबर आजान दियार पिছত इफ्तारी करा হয় इफ्तारी करार पिছত पावारটো নাথাকেই आजान दियार पिছত লগে লগে তারাবি পঢ়িবই যাওগে তো হেতুটো মিলাবলে হেতু মগরিবৰ টাইমত পঢ়ি দিও আৰু মগরিবৰটো আসৰৰ লগতে পঢ়ি দিও আজি তো মোৰ টাইম আছে তো টাইমৰটো টাইমত পঢ়িম এতিয়াই পঢ়ি নিদিও আৰু एक्चुअली মোৰ ব্লগটো সিমিলার টাইপে থাকে কিন্তু ডেইলি রুটিনটো অলপ হলেও চেঞ্জ হয়গে মই ডেইলি রুটিন শেয়ার কৰো ৰমজান মাহৰ আৰু এতিয়ালৈকে শেয়ার কৰি আছো इन फ्यूचर নাজানো কি হয় ইনশাআল্লাহ মোৰ ফালৰ পৰা পুৰা চেষ্টা কৰিম যে ডেইলি ব্লগ আপলোড কৰাৰ আৰু ডেইলি ভাবো কিবা এটা নতুন ট্ৰাই কৰিম কিন্তু টাইম নিমিলে এফালে ৰোজা ৰাখিলে এনি টায়াৰ্ড ফিল হৈ থাকে আৰু বেলেগ কিবা কৰিবই মন নাযায় তথাপি চেষ্টা কৰো আৰু আজি চাও কি হয় গোটেই দিন তো গাইস বৰ্তমান ফজৰ আজান দি দিলে এতিয়া নামাজ পঢ়িম ফজৰটো তাৰ পিছত ডাইৰেক্ট মই শুই যাম পিছত দেখা যাব আৰু কি হ'ব মোৰ বহুত টোপনি লাগি আছে নামাজ পঢ়া হৈ গল এতিয়া মই শুমগে ৰাতিপুৱা লগ পাইছো গুড মৰ্নিং গাইজ মই উঠি লগে লগে উজু কৰি আহি গলো কাৰণ মোৰ কোরআন শরীফ পঢ়িব আছে জৰুৰ টাইমটো আৰু মই যদি ফ্ৰী আছো মই এতিয়াই পঢ়ি লম মই কোনো বস্তু দিলে নাৰাখো যদি ব্যস্ত থাকো তেতিয়াহে মই নকৰাকে থাকো কিন্তু এতিয়া যেহেতু মই ফ্ৰী আছো মই কোরআন শরীফ পঢ়ি লও তাৰ পিছত যিমান যি কাম আছে কৰি লম গাইজ ধুনীয়াকৈ কোরআন শরীফ পঢ়াও হৈ গল মোৰ এতিয়া মই বাহিৰত ওলাই আহিছো অলপ ফুলগছখিনি চাবলে অলপ ফ্ৰেছ হাৱা ল'বলে কাৰণ মই এতিয়া শুই উঠিছিলো আমাৰ ঘৰৰ দৰজামুখৰ গছটোতে চৰাই বাহ সাজিছে ওপৰটো এটা তলটো এটা আৰু এইটো গাইজ ফুলগছ নহয় দেই নেমু গছ নেমু এণ্ড ফুলগছ দুটা এটেচড হৈ আছে তো মানুহৰ কেতিয়াবা যদি আলহী আহি যায় ন ঘৰত খেলি মেলি লাগি যায় যে এইটো নেমু গছ নে ফুলগছ কাৰণ এফালে নেমু চাই এফালে ফুল আৰু এইফালেদি আমি চাব পাম ধুনীয়া ধুনীয়া ফ্লাৱাৰ এই ফুলটো নিজে ছিঙি থাকিলে জানো কেনেকৈ ইমান ধুনীয়াকৈ লাগিছিলে পাই এই ফুলটো দুটা ভেৰাইটিছ আছে ঘৰত এইটো পিংকটো এণ্ড এইটো অৰেঞ্জটো গাইজ চাওক এই ফুলটো কিমান ধুনীয়াকৈ ফুলিছে ইমান লহপহকৈ পুৰা ডাঙৰকৈ ফুলিছে এইটো পঢ়িম গাইজ জহুৰৰ নামাজটো পঢ়ি লওঁ দেই গাইজ ইমান বেছি ব্যস্ত হৈ গৈছোঁ যে ইনষ্টাগ্ৰামত একো পোষ্ট কৰিব পৰা নাই মানে ভিডিঅ' বনাব পৰা নাই কাৰণ দিনত ৰোজা ৰাখোঁ লিপষ্টিক লগাব নোৱাৰোঁ পাৰি লিপষ্টিক লগাবলৈ বাট মই ৰিক্স ল'ব নিবিচাৰোঁ ন আৰু মই বিচাৰোঁ যে ইবাদত কৰোঁ যদি ভালকৈ কৰোঁ তাতে আল্লাই মানক তো মই লিপষ্টিক নলগাওঁ তো বনাব নোৱাৰি আছোঁ ভিডিঅ' আৰু তাৰাবি নামাজ পঢ়ি আহি পিনে গাত পাৱাৰে নাথাকে ভিডিঅ' বনোৱাৰ মই নাজানো আৰু মই ইনষ্টাগ্ৰামতে মই কি পোষ্ট কৰোঁ ন আগৰ কেইটামান ভিডিঅ' আছে সেইকেইটাই পোষ্ট কৰোঁ নেকি আই ডোন্ট নো আমি গৈছোঁ এতিয়া জামাতত কলিমা খতম আছে সব 10 দিনে হ'ব বুলি কৈছিলা নেকি 10 দিন প্ৰথম 10 দিনত কলিমা খতম তাৰ পিছৰ 10 দিনত বিসমিল্লাহ খতম তাৰ পিছৰ 10 দিনত তওবা খতম আজি আছে কলিমা খতম তো তাতে গৈছোঁ মাৰ লগত আজি অলপ দেখাব চেষ্টা কৰিম আপোনালোকক হা জামাতৰ দৃশ্য আৰু বলক এইটো খতম পঢ়া গুটি হয় এনেকা গুটি গছ যোনটো আছে সেইটো আমাৰ কলেজতে আছে মই এদিন দেখাম আপোনালোকক পাৰিলে যোনটো গছত এই গুটি পোৱা যায় সেই গছটো বহুত ডাঙৰ থাকে খতম পঢ়ে কেনেকৈ মই অলপকে বুজাই দিছোঁ আপোনালোকক এজনকে এনেকৈ এটা গুটি টানি আনো লা ইলাহা ইল্লাল্লাহ কৈ তাৰ পৰা মোৰ পৰা আৰু এজনে ল'ব তাৰ পৰা আৰু এজনে ল'ব তাৰ পৰা আৰু এজনে ল'ব এনেকাকে খতমটো পঢ়া হয় আৰু যিহেতু এইটো কলিমা খতম সেইকাৰণে আমি লা ইলাহা ইল্লাল্লাহ বুলিকে কৈ আছোঁ তো গাইজ আহি গ'লোঁ জামাতৰ পৰা কলিমা খতম হৈছিলে মানে চবৰ নামে হৈছে যোনকেইটা মানুহ তাত আছিলে প্ৰেজেণ্ট যোনে পঢ়িছে মোৰ বহুত ফাটি অৱস্থা নাই গাইজ মাৰ সৰু সুৰা খেতি বেঙেনাও লাগি গ'ল মাৰ খেতি এনেকৈ ৰুইছা
মাৰ খেতি দেখোন মা জংঘল হৈ গ'ল ও মানদনি অ অমিতা গছত লাউটোৱে দেখা অমিতা গছটো মাৰি পেলাই আছে ভাঙি দিছে ডাল মাৰিবলৈ দিছো অমিতা নালাগে কেলে সেইটো কাৰণে লগাই দিছো লাও গছত মাশাআল্লাহ কলিও আহিছে মায়ে এতিয়া দোকানী হৈ যাব হেনে মা আৰু আছে হেৰি হয় এই নাৰিকল গছ হয় আকৌ সেই বেঙেনা গছ তাতো যে বেঙেনা লাগিছে আছো আমাৰ নহয় মোৰ কেইজন নিজৰ কষ্ট লাগি আছে অমিতা গছৰ ফুলকেইটা দেখা না কিমান কষ্ট পাই আছে মানে কি এইটো কেতিয়া অমিতা নালাগে এইটোৱে নেকি সেই বেঙেনা দেখিলা সেয়া দীঘলকে লাগিছে এইটো জুম কৰিব লাগিব অলপ সেয়া কেলে মই অমিতা নালাগে এইটো অলপ বুজাই দিয়াচোন সৰুতে কাটা বুজাব নালাগে এবাৰ লেচু লাগিব ৰোজাৰ মাহত থাকিব লাগে লেচুখিনি ন মা পুৰা টপক টপকে গিলিব পাৰি না মা নথকাটো বেছি ভাল হৈছে নহ'লে মই পাহৰি গ'লো ৰোজা ৰাখিছো নে নাই এইটো আমাৰ আম গছতো ফুল লাগি গ'ল মাই গড গাইজ চাওক আমাৰ মাৰ কঁঠাল গছত কঁঠাল লাগিছে আমাৰ এইটো মুচি নেকি বাৰু একদম টিকলা গছ চাব হা সৰু হৈ আছে এতিয়াই কঁঠাল লাগি গ'ল যিহেতু মা পাহাৰত যাব নোৱাৰে পাপাই ঘৰতে পাহাৰ বনাই দিলে এইটো পাহাৰ হয় পাহাৰত খেতিও আছে এই খুতুৰা শাকে তুমি যে খাই এইটো অমিতা গছ আৰু বিলাহী গছ বিলাহী গছ ইয়াত কেনেকে আল্লাহ সঁচাকে বিলাহী হ'ব নি এইবোৰত ফুল লাগি আছে নাই সৰু বিলাহী হ'ব এইটো জংলী ন জংলী নহয় ফুল লাগি আছে নাই খাব পাৰা বিলাহী চিম গছ চিম গছ তুমি ৰোৱা নি লাগিছে ফুল লাগিছে তেতিয়া পাইছো তুমি ৰোৱা গছ নি ৰোৱা গছ ন নিজে নিজে হৈছে আমাৰ বাউণ্ডাৰী তালা দিলে গছৰ কমি নাই গাইছ চিম হে দেখা আমাৰ খেতিত চিম নহবি খেতি একদিন নাহে আমাৰ বাৰী আল্লাহ এইটো জবা ফুল গছ নি বাৰু চোৱাচ জবা এই খুতুৰা শাক তুমি যোনটো শাক খাই ভাল পোৱা সেইটো হৈছে এই মধুৰি গছো আছে এইফালে গাইছ মধুৰি গছ লাগিলে জনাব শিলিকা গছৰ সেইটো শিলিকা আমাৰ শিলিকা গছটো বেলেগ জাত ৰুই দিব লাগিছিলে ন গাইছ এইফালে ভাত কেৰেলা গছো হৈছে মুঠতে ৰমজান মাহত পাপাৰ বজাৰত যোৱাৰ প্ৰয়োজন নাই মই কৈ দিওঁগে পাপা এই আমাৰ মা পাহাৰত উঠি গ'ল তো গাইছ এইখিনি জেগাত পাহাৰ কোৱাৰ পিছফালেও এটা ৰহস্য আছে মোৰ মামাৰ ছোৱালীজনী যেতিয়া আমাৰ ঘৰলৈ আহিছিলে তাই বাৰে বাৰে মাক কৈ আছিলে পেহী ব'লা পাহাৰৰ ফালে যাম মা বেছি গমেই নাপায় কোনটো পাহাৰৰ কথা কৈ আছে মানে আমাৰ পাপাই ঠাইক কৈছিলে যে এইখিনি পাহাৰ হয় তো তাই এইখিনিক সঁচাকৈ পাহাৰ বুলিয়ে ভাবি লৈছিলে খুতুৰা শাক উঠাই আছে আজি ইফতাৰ আছে খুতুৰা শাকৰ কিবা বনাব নহ'লে চেহেৰিত বিলাহী গছ সঁচাকে তোমালোকে কিবা কৰিছা নে নিজে হোৱা সেয়া ইয়াত বিলাহী গছ সেই তাত বিলাহী গছ য'তে ত'তে বিলাহী গছ আৰু বিলাহীও লাগিব আই থিংক গাইজ আমি আহি থাকিব লাগিব এইফালে নহ'লে বিলাহী গছৰ পৰা বিলাহী নাইকিয়া কৰি দিব মায়ে কেইটামান শাক বুটলি লৈ আহিলে এইটো জংলী কলগছ গাইছ পাপাই মানে চেন কেবল পেলাইছিলে তাৰ লগত আহি গৈছিলে কল নালাগে বাট কলগছ হয় আৰু নেমু পাত দি কি কৰিবা তো গাইছ বেকগ্ৰাউণ্ডত বহুত চাউণ্ড হৈ আছিলে সেইকাৰণে মই ভইচ অভাৰ কৰিবলগীয়া হৈ গ'ল মা মানে কোমলীয়া পাত কেইটামান লৈ আছে নেমু গছৰ খুতুৰা শাকৰ ভাজিটো হোৱাৰ পিছত ওপৰদি পাতকেইটা দি দুবাৰমান লৰাই দিলেই হৈ যায় বহুত টেষ্ট লাগে হেনো খাই গাইছ আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব আজি মোৰ ইফতাৰী প্লেটটো এনেকৈ সজোৱা হ'ল তো গাইছ আপোনালোকে চালে নহয় আজিৰ দিনটো কিমান ব্যস্ততাৰ মাজেৰে পাৰ কৰিলোঁ মই ছানডে যদিও শান্তি পোৱা নাই মই চবতছে দুখৰ কথা কি জানেনে গাইছ মই পাহৰি থাকিলোঁ অহাকালি যে মোৰ এক্সাম আছে এবাৰো কিতাপ মেলি নাচালোঁ গোটেই দিনটোত এতিয়া মই নাজানো মই এতিয়া আল্লাহৰ ওপৰত এৰি দিছোঁ আল্লাই চাবই লাগিব মোক মই একো নাভাবোৱে মই টেনশ্যন বাদ দিছোঁ মই ধুনীয়াকৈ উজু কৰি গৈ কোৰাণ শ্বৰীফ পঢ়িম তাৰপিছত তাৰাবি নামাজত বহি পিনে দোৱা কৰি ল'ম কালিৰ কাৰণে আল্লাই চাই ল'ব মোক এনেকুৱা কালি ৰোজাওতো ৰাখিম ন ঠিক আছে গাইজ আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আকৌ লগ পাম দোকান এটি মজাৰ ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোকে ভালে থাকক সুস্থ থাকক বাই বাই